আই মেন তো আকলাকলে আছে দিন কেতিয়া হ'ব আমাৰ অসমৰ বানপানীৰ সমস্যাটো বানপানী তাকেতো এতিয়া দেখো অলপ কমবাৰ হৈছে পানী কম্পা ধৰিলে কি হ'ব কত স্কুল ভাঙি গেল মানুহৰ ঘৰ নষ্ট হ'ল খেতি পথাৰ একদম পানী দি ভৰি সাগৰ হৈ গৈছে খেতিয়কৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি হৈছে গম পা না খেতিয়ক গাঁওখনে খেতি কৰিব বুলি চলিব কেনেকৈ দেচোন তাকেতো এতিয়া মই ঘৰৰ পৰা ওলাই আহোঁতে দেখছোঁ অশ ঠাই বেছি মানুহে ৰাস্তাত থাকিব লগা হৈছে গৰু ছাগাল বান্ধাক লগি জাগা নাই ৰাস্তাতে বান্ধি দিছে জানানা সঁচাকৈ বৰ দুখ লগা পৰিস্থিতি হৈছে বলচোন আমি একবাৰ ক'ত কিমান পানী হৈছে চাই আহোঁ আছোঁ But these feels they come and go, and they come so easily. Tell me what it is about you that I can't forget. But you're breaking down my walls again, just to set me free. Why do I, baby, why do I love the way you always leave me? Why do Staying up when I go out, you gotta know I'm all yours. But when I say what's that about, you start দেখছা পানী কমাই নাই এতিয়াও তাকেতো খাদ্যৰ অভাৱত ভুগি আছে মানুহবিলাকে আৰু কি জানা আমাৰ এখিনি সময়ত জুবিন দাৰ দৰে মানুহ এজনৰ বহুত প্ৰয়োজন অসমত সঁচাকৈ জুবিন দা ইমান ডাঙৰ শিল্পী এজন হৈও ৰাস্তাই ৰাস্তাই ঘূৰি বানপানী সাহায্য তুলি দিয়ে আৰু চৰকাৰেতো যিমান পাৰে সিমান সহায় কৰিয়ে আছে আমিও অলপ কিছু সহায় কৰিব লাগিছিলে ঠিক কথা কৈছা তই আজি আমি লগৰ চলিকেইটাই লগ হৈ পইচা তোলোঁ আৰু যিমান পাৰোঁ সিমান মানুহক কিছুমান খোৱা বস্তুৰ যোগাৰ কৰি দিওঁ না কি তাকেতো সেইটোৱে কৰা ভাল নেকি আৰু কাজিৰঙাৰ বান পৰিস্থিতিৰ কথাটো ক'বাই নালাগে আমাৰ অসম বিখ্যাত এশিঙীয়া গড় খাদ্যৰ অভাৱত ৰাস্তাত ওলাইছে বহুত বহুত দুখ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বলতে নহ'লে আমি এতিয়া পইচাখিনি তুলি কিবা খোৱা বস্তুখিনি লৈ ব'ল আমি সোনকালে পইচাখিনি তুলি যিমান পাৰোঁ সিমানে মানুহখিনিক দিয়াৰ ব্যৱস্থা কৰিব লাগে যাওঁ বাট যাব তো নমস্কাৰ আপোনালোকে গমটো পাইছে এতিয়া অসমত বৰ্তমান কিমান ভয়ানক পৰিস্থিতি চলি আছে বানপানীৰ গতিকে তাকে লৈ এই ভিডিঅ'টো শ্বৰ্ট ভিডিঅ' এটা বনালোঁ যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰে কমেণ্ট কৰে লাইক কৰে আৰু যিমান পাৰে মানুহক সহায় কৰিবলৈ চেষ্টা কৰক যিমান পাৰে আৰু 5 টকা 10 টকা যিমান পাৰে চেষ্টা কৰক আমিও সহায় কৰিবলৈ চেষ্টা কৰিম দুয়োজনক সেইখিনিয়ে আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব কাৰণ অসমৰ পৰিস্থিতিটো জানা সকলোৱে বুজক সেয়ে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়ালৈকে যদি কৰা নাই মই না কি মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো